So guys, Sani bole go ahead sit here. Hello everyone, welcome back to my YouTube channel. My channel Bora aru etu hoise mor next vlog. So aji 5th September hoy aru aji hoise shiক্ষক দিবস মানে টিচার্স ডে সো হেকানে আমার ডিপার্টমেন্টৰ পৰা আমি হৰু হৰাকে সেলিব্রেট কৰিছো ভাবিছো এটা লং ব্লগ বনাও আপোনালোককো দেখম আজি টিচার্স ডে কি কৰিলো সো গাইস আপোনালোকে হেখৰলৈকে ব্লগটো স্কিপ নকৰাকৈ চাব বুলি আশা থাকিলে সো গাইস এতিয়া মই শুই উঠি মেলি এতিয়া অকমান কাম আছিল টিচাৰ্সৰ কাৰণে অলপ কিবা কিবি কৰিবলৈ আছে মোৰ তো হেখিনি কৰি লও তাৰ পিছত আপোনালোকক দেখুৱাই দিম প্লিজ আপোনালোকে খালি হেখৰলৈকে এনজয় কৰিব ভিডিওটো চাই So guys, এয়া আসলে মোৰ কাম তো আসলতে এফালে হনুমান চালিসা গাই এফালে কিটামান কাম আসলে টিচাৰ্সৰ গিফটৰ ওপৰত লিখিবলৈ তাকে লিখি আছিল ইমান বেছি দেৰি হৈছিল সেই কাৰণে ভিডিও ব্লগ জেনটেন লোৱা আসলে হাৰি পিনিব নাজানো কাৰণে এয়া ৰাতিপুৱা আকৌ আহিলো প্ৰীতি ওচৰত A few minutes later ক্লাছত সোমাইছিল আকৌ জৰলৈ আহিব লগিয়া হল কাৰণ কেক অৰ্ডাৰ দিছিল হেতু আহি পাই গৈছিল আৰু সাকি আনিবলৈ আছিল গাইস এতিয়া গৈ আছো আৰু এইফালে সিনিয়ৰস জুনিয়ৰস সকলোৱে আহি মেলি বহিছেহে আৰু টিচাৰ্সৰ কাৰণে আমি সবে ওয়েট কৰি আছো আসলতে টিচাৰ্সক মাতিছিল আমি 10:30 কিন্তু আমি নিজে দেৰি কৰাৰ কাৰণে টিচাৰ্সে অকমান দেৰিকৈ আহিবলৈ কলো আৰু সকলোৱে আমি লাগি ভাগি কামবিলাক আগবঢ়াই দিছো মানে এইফালে বোৰ্ড সজাই আছে আকৌ আৰতি দিবলৈ দিলি টিচাৰ্সক এইফালে চাকি বন্তিও জ্বলাই আছে আৰু পোন প্ৰথমতে আমাৰ মাজত উপস্থিত হলহি এয়া আমাৰ ডিন স্যাৰ তেওঁৰ নাম হৈছে ডক্টৰ নৱজ্যোতি শইকীয়া আৰু তাৰ পিছত হৈছে এয়া আমাৰ এইচঅডি স্যাৰ ডক্টৰ প্ৰশান্ত জ্যোতি গৌতম আৰু লগতে হেয়া আমাৰ অৰ্গেনিক টিচাৰ ডক্টৰ সত্যব্ৰত গগৈ স্যাৰ তাৰ পিছত আমাৰ মৰমৰ মানে আমাৰ সকলোৱে মৰমৰ ডক্টৰ ৰূপা মেম ডক্টৰ ৰেখা মেম আৰু ডক্টৰ হিমাশ্ৰী মেম এয়া প্ৰথমতে আৰতি জনাইছে ৰূপা ৰাণী দে মেমক তাৰ পিছতে আৰতি জনাইছে আমাৰ মৰমৰ ডক্টৰ ৰেখা মেমক আৰু তাৰ পিছতে আৰতি জনাইছে আমাৰ মৰমৰ ডক্টৰ হিমাশ্ৰী মেমক আৰু গোটেই কিগৰাকীকে ইমান বেছি ধুনীয়া লাগিছে হয় নহয় কওকচোন আপোনালোকেও বাৰু লাষ্ট বাট নট দ্য লিষ্ট এয়া হৈছে আমাৰ মৰমৰ কেমিষ্ট্ৰি ডিপাৰ্টমেণ্টৰ টিচাৰ মানে ডেমনষ্ট্ৰেটৰ প্ৰেক্টিকেলৰ আৰু এয়া হৈছে প্ৰথমতে অনিকেশ ছাৰ তাৰপিছতে হৈছে এয়া ধ্ৰুৱ ছাৰ আৰু তাৰপিছতে আমাৰ মৰমৰ সকলোৰে মৰমৰ শ্যামল দা আৰু এইফালে আমাৰ সকলো টিচাৰ্ছে নিজৰ আসন গ্ৰহণ ধুনীয়াকৈ কৰি ল'লে এগছি চাকি বন্তি জ্বলাই ডক্টৰ ৰাধাকৃষ্ণ দেৱলে আমি প্ৰাৰ্থনা জনাই মেলি আমাৰ প্ৰগ্ৰামটো আৰম্ভণি কৰিলোঁ চাকিগছ জ্বলালে আমাৰ মৰমৰ ডিন ছাৰ গাইজ এইখিনিতে মই আপোনালোকক এটা কথা ক'বলৈ বিচাৰিছোঁ যে বহুতকেইটা ক্লিপছ মোৰ ল'বলৈ থাকি গ'ল কাৰণ মই ইফালৰ পৰা সিফালে ঘূৰি থাকিবলগীয়া হ'ল কাৰণ টিচাৰ্ছ ডে প্ৰগ্ৰামৰ কাৰণে আমি বহুতে দায়িত্ব লৈছিলোঁ যে এইকেইটা কাম কৰিব লাগিব বুলি সেইকাৰণে বহুতকেইটা ক্লিপছ ল'বলৈ থাকি গ'লগৈ আৰু এতিয়া যে গান গাই আছিলে সেয়া আমাৰ এমএছচি ফাৰ্ষ্ট ছেমৰ নতুন জুনিয়ৰ হয় মানে জ্যোতিৰ্ময় বুলি তাৰপিছতে এয়া আমাৰ ডিন ছাৰে স্পীচ এটা দিলে স্পীচটো শুনি বহুত বেছি ভাল লাগিলে ডিন ছাৰে স্পীচটো দিয়াৰ পিছতে আমাৰ এয়া এইচঅডি ছাৰে স্পীচ দিলে আৰু এইচঅডি ছাৰে স্পীচ দিওঁতে আজি আমাক বুজাই মেলি একদম কুৱেশ্যন সুধিলে জানেনে কিন্তু তেখেতৰো স্পীচটো বহুত বেছি ভাল লাগিলে শুনি মেলি তাৰপিছতে আমি আগবঢ়ালোঁ আমাৰ কাৰ্যসূচীটো আসলতে গামোচা চামোচা পিন্ধোৱাবিলাক মানে থাকিয়ে গ'ল দেখুৱাবলৈ সেইবিলাক আৰু গিফ্টছ দিয়াবিলাকো আৰু এতিয়া ডাইৰেক্টলি কেক কাটিংটোকে আপোনালোকক দেখুৱাই দিছোঁ এয়া আমাৰ ৰেখা মেমহঁতে মিলি কেকটো কাটিলে আৰু কেকটো বৰ ধুনীয়া নহয় জানো কেকটো মানে পানী চুকোৱাত অৰ্ডাৰ দিছিলোঁ তাই আৰু বাগৰাকী ইমান ভাল আছিলে ইয়ালৈকে আহি মেলি ডেলিভাৰ দি গৈছিলে আৰু জমনি কথা এটা কি জানেনে গাইজ মই কেকটো অলপো টেষ্ট কৰিবলৈ নাপালোঁ যদিও মই অৰ্ডাৰ দিছিলোঁ সো গাইজ এতিয়া প্ৰগ্ৰামৰ মাজতে এতিয়া গৈ আছোঁ চাহটো আনি নালাগে হ'ব দিয়া
সো গাইজ চাহ আনিবলৈ গৈ আছোঁ এতিয়া আৰু প্ৰগ্ৰামটো হৈ আছে এতিয়া আৰু আপোনালোকক দেখুৱাই আছোঁ যিমানখিনি পাৰিছোঁ অকণমান বহুত বেছি বিজি হৈ আছোঁ মানে কাৰণ নক'ম আৰু সেইডোখৰ কথা কি বকিছোঁ নিজে নাজানো এতিয়া প্ৰথমে চাহটো আনি লওঁগৈ দি গাইজ চ' গাইজ এতিয়া আকৌ ওলাই আহিছোঁ এয়া চুমৰ মই ওলাই আহিছোঁ খানাখিনি ল'বলৈ অঁ গম পাইছোঁ দেখিছোঁ খানাখিনি লৈ আনো গেটলৈকে অলমষ্ট আহি গ'ল খানা চ' এতিয়া লৈ আনোগৈ আপোনালোকে ভয়ে খাই গৈছে চাগে এই খানা আনিবলৈ গৈছোঁ এই চাহ আনিবলৈ গৈছোঁ আচলতে চাহখিনি আনি মেলি থ'লোঁ মানে টিচাৰ্ছক দি মেলিও আকৌ এতিয়া খানা আনিবলৈ গৈছিলোঁ আৰু ক্লিপছবিলাক ভালকৈ ল'বলৈ পৰাই নাই জানেনে এয়া চাহখিনি আনি মেলি কেতিয়া থ'লোঁ আপোনালোকক দেখুৱাবই নাপালোঁ আকৌ ওলাই যাবলগীয়া হ'লেই খানাৰ কাৰণে আৰু এইফালে খানা বাহিৰতে থোৱা হৈছে প্ৰথমতে কাৰণ তাত যিহেতু প্ৰগ্ৰাম চলি আছে ইতিমধ্যে আৰু এয়া প্ৰগ্ৰামটো মাজে মাজে চাইও আছোঁ আকৌ বাহিৰৰ কামখিনিও চাই আছোঁ আৰু এইফালে আমাৰ লগৰ এটাই গান গাইছে সি বৰ ধুনীয়া গান গাই জানেনে তাৰ নামটো হৈছে অভিনয় গুৰু সাক্ষাৎ পৰম ব্ৰহ্ম আৰু আপোনালোকে দেখিবলৈ পাইছে চাগে সকলোৱে লাগি আছে একদম এইফালৰ পৰা সেইফালে এইফালৰ পৰা সেইফালে আৰু মানে আমি সকলোৱে মিলিজুলি বৰ ধুনীয়াকৈ আগবঢ়াই নিছিলোঁ প্ৰগ্ৰামটো আৰু এইফালে মানসতে খানাখিনি বাহিৰত আছে বুলি একদম ধুনীয়াকৈ সিহঁতে চাই মেলি আছে যাতে খানাখিনি একো বেয়া হৈ নাযাওক আৰু এইফালে আমাৰ আনিকেশ ছাৰো এতিয়া স্পীচ দি আছে স্পীচ মানে চবেই কিবা কিবি কৰিছিলে কিন্তু মইহে মানে ক্লিপবিলাক ল'ব নাপালোঁ আৰু কেইটামান প্ৰগ্ৰাম মই চাবলৈও নাপালোঁ আচলতে জানেনে নিশাৰ ভাগত একোটি পদুম পোৱা ধন্যবাদ গতিকে এতিয়া অনুষ্ঠানিক পৰিৱেশন কৰিবৰ বাবে আমি আমাৰ সহপাঠী জাহ্নবী আৰু তেখেতৰ দলটোক আমি আমাৰ মঞ্চলৈ আৰু এইফালে মই ছায়া আৰু আটলান্টাই ধুনীয়াকৈ ডান্স কৰিবলৈ ওলাইছোঁ আচলতে এটা জমনি কেছ হ'ল জানেনে শাৰীখনৰ মানে মই ইমান সিফালে সিফালে গৈ থাকোঁতে শাৰীখন তললৈ গুচি গ'ল ৰ'ব এতিয়া দেখিব দেই চাব মই একদম প্ৰথমতে পৰি যাম ৰ'ব দেখিব কিন্তু এটা কথা আৰু আমি এই দুদিনতে মানে যিসকলে মোৰ শ্বৰ্ট চাই সেইসকলে গম পাব যে মানে আমি ডান্সৰ কাৰণে একদম পূৰা সময়ে পোৱা নাছিলোঁ এই দেখিলে পৰি গৈছিলোঁ তথাপিও অলপ অলপ লাজ লাগিছিলে কিন্তু ভাবিলোঁ না লাজ কৰি পেলাই মই গোটেই ডান্সটো স্পইল কৰি দিয়াতকৈ সেইডোখৰ যিডোখৰ বেয়া হ'ল আৰু তাৰপিছতডোখৰ একদম ফালি দিওঁ ডান্স কৰি মেলি সেইকাৰণে পূৰা এনাৰ্জেটিক আৰু মানে ফূৰ্তি ফাৰ্তাই মই ডান্সটো আগবঢ়াই নিলোঁ যদিও মোৰ দুখ লাগিছিলে তথাপিও মই মানে সেইটো কথা পাহৰি পেলাই মানে ডান্সটো আগবঢ়াই নিলোঁ আৰু গাইজ এইখিনিতে মই আপোনালোকক এটা কথা ক'বলৈ বিচাৰিছোঁ যে আপোনালোকক মোৰ বহুত বেছি মন গৈছে মই কি গানত নাচিছোঁ দেখুৱাবলৈ মানে আমি কি গানত নাচিছোঁ দেখুৱাবলৈ কিন্তু যিহেতু কপিৰাইট আহি যাব সেইকাৰণে মই ইয়াত অডিঅ'টো দিব পৰা নাই সেইকাৰণে আৰু এনেকৈয়ে আপোনালোকক দেখুৱাই দিছোঁ চাউণ্ডটো কমাই মেলি আৰু ভইচটোৱে দি দিছোঁ কিন্তু মই আপোনালোকক মুখতে কৈ দিছোঁ যে আমি কোনকেইটা গান নাচিছোঁ প্ৰথমতে মানে যোনটো গানত নাচোঁতে মই পৰিছিলোঁ সেইটো গান আছিলে ঢোলনা আচলতে সেই গানটো হৈছিলে সেই বেবীখনৰ ঢোলনা গানটো নাচিছিলোঁ তাৰপিছতে ইয়াত মই মাজত গৈ মেলি নাচা গানটো হৈছে টমটম বিলি এইটো হৈছে তামিল ছং হয় আৰু মানে চাউথ ইণ্ডিয়ানৰ ছং হয় আৰু আপোনালোকে চাগে যিসকলে ৰিল চিল চাই থাকে সেইসকলে একদম শুনিছেই চাগে কাৰণ গানটো বহুত ফেমাছ টমটম গানটো আৰু এইফালে আমি একদম মানে বহুত কম সময়তে গোটেইকেইজনে ডান্সটো প্ৰেক্টিছ কৰিছোঁ ভালকৈ যদি নাই মিলা আৰু ক্ষমা কৰিব আপোনালোকে আৰু টমটম গান নাচাটোৰ পিছতে এয়া মই মানে মাজত লিড হৈ নাচিছিলোঁ এইটো হৈছে বাৰিচৰে মেঘা মেঘা যিহেতু আমি একদম খুব কম সময়তে শিকিছিলোঁ সেইকাৰণে ভাবিলোঁ আমি নিজেই তিনিজনীয়ে এটা এটা গান নিজে শিকি দি দিম কাৰণ একদম সময় নাছিলে আমাৰ মাজত সেইকাৰণে নিজৰ ৰুমতে এটা এটা গান শিকিম বুলি আমি মানে ভাবি থৈছিলোঁ আৰু যদি কিবা মন যায় তেনে আমি ছাইডতে নাচি এনেকৈ থাকিম বুলি ভাবিছিলোঁ আৰু এইফালে মই নাচিছোঁ বাৰিচৰে মেঘা মেঘা সকলোৱে চাগে শুনিছে গানটো মানে মিউজিক এটা মানে ফেমাছ মিউজিক এটা পাই মই গানটো আৰম্ভ কৰিছিলোঁ ডান্স কৰিবলৈ আৰু এইডোখৰত মই অলপ বেছিকৈ নাচি দিছিলোঁ কাৰণ গানটো অকণমান দীঘল হ'ব বুলিয়ে ভাবি পেলাই নাচিছিলোঁ যিহেতু আমাৰ প্ৰগ্ৰামটো সৰু সুৰা হৈছিলে আৰু এইটো হৈছিলে আমাৰ লাষ্ট গান মানে লাষ্ট প্ৰগ্ৰামৰ মানে কি বুলি ক'ম আৰু লাষ্ট প্ৰগ্ৰামৰ সামৰণি ডান্স আৰু সেইকাৰণে ভাবিছিলোঁ আমি অকণমান দেৰিলৈকে নাচোঁ বুলি সেইকাৰণে আমি অকণমান দীঘলীয়াকৈ কৰি দিলোঁ আৰু এইফালে মই বাৰিচৰে মেঘা মেঘা হুক ষ্টেপটো দিম ৰ'ব দেই
আপোনালোকক অকল দেখুৱাবলৈহে পাৰিলোঁ কাৰণ ইয়াত মই গানটো দিবলৈ পৰা নাই যিহেতু কপিৰাইট লাগি যাব বুলি অলৰেডি ক'লোৱে আপোনালোকক সেইকাৰণে এনেকৈ দেখুৱাই দিছোঁ দেই আপোনালোকে নিজে আৰু অনুমান কৰি ল'ব গানটো কোনডোখৰ পাইছে আৰু এইফালে এতিয়া গাব পাৰিছোঁ ৰে মেঘা মেঘা অ' চৰি নান্নাৰে নান্নাৰে সেইডোখৰ গাইছে এতিয়া গাইজ ৰিক্স লৈ মেলি আপোনালোকক মই গানটো ফাৰ্ষ্ট কৰি দেখুৱাই দিছোঁ যদিও কপিৰাইট আহে ঠিকান নাই আৰু তাৰপিছতে নেক্সট গানটো আছিলে আপোনালোকৰ সকলোৰে চাগে প্ৰিয় মানে দেখা তুমকো জবছে সেই গানটো নাচিছিলোঁ ঋতিক ৰোশন আৰু কাৰিনা কাপুৰ খানৰ মুভি সেইখন হৈছে কভি খুশি কভি গম সকলোৰে চাগে প্ৰিয় কাৰণ মোৰ সেনেকুৱা যুগৰ মানে চিনেমাবিলাক চাই বহুত বেছি ভাল লাগে আৰু এইফালে একদম পূৰা আমি ষ্টেপ নাজানিলেও মানে আমি ফূৰ্তি কৰিছোঁ গোটেইকেইজনে একদম পূৰা ফূৰ্তি কৰি একদম পূৰা দিল খুলি ডান্স কৰিলোঁ জানেনে আমি কেইজনীয়ে আৰু এনেকৈ গাইছ আপোনালোকক একদম পূৰা কাটি মেলি একদম দেখুৱাই দিছোঁ দেই আৰু তাৰপিছতে এই গানটো হৈছিলে চোকৰা জামাৰে আৰু এই গানটো একদম পূৰা মানে ইমানে এনাৰ্জি দি মেলি নাচিছোঁ আপোনালোকক কি ক'ম পূৰা মুঠতে ফূৰ্তি কৰিলোঁ দেই গাইছ পূৰা ফূৰ্তি কৰিলোঁ আমি আৰু ডান্সৰ লাষ্টত একদম বিহু গান এটা দিছিলোঁ তাত মানে আমাৰ প্লেনিং আছিলে আমি টিচাৰ্ছক আদৰি আনিম ডান্স কৰিবলৈ সেইটো একদম ছাৰপ্ৰাইজ ধৰিছিলোঁ সকলোৰ বাবে এইফালে আমি ডান্স কৰাৰ পাছতেই মানে বিহু গান এটা দিছিলোঁ আৰু অকণমান বিহু গান শুনি মেলি আমাৰ লগৰবিলাক মানে আমাৰ লগৰ বুলি নহয় জুনিয়ৰ চিনিয়ৰো আছে সিহঁতৰ ফূৰ্তিটো চাবচোন দেই ৰ'ব ক্লিপ এটা আছে আৰু এইফালে গাইজ চবতছে প্ৰগ্ৰামটো ইণ্টাৰেষ্টিং আৰু এণ্টাৰটেইনমেণ্ট আৰু মুঠতে ভাল লগা সময়খিনি সেয়া হৈছে টিচাৰ্ছ আৰু ষ্টুডেণ্টে একেলগে আমি ডান্স কৰিছিলোঁ এইফালে আমি ৰেখা মেমক ৰূপা মেমক আৰু লগতে হিমাশ্ৰী মেমক এয়া মাতি আনিছোঁ আৰু মোৰ চোৱাচোন একদম মোৰ একদম ফূৰ্তিয়ে বেলেগ একেবাৰে একদম ইমানেই নাচিছিলোঁ কালি ইমানেই নাচিলোঁ আপোনালোকক মই ভাষাৰে বুজাবলৈ পৰা নাই ইমান বেছি এনজয় কৰিলোঁ ন সঁচাকৈ এইখিনি স্মৃতি যে কেতিয়াও পাহৰিব নোৱাৰোঁ আৰু এইফালে চাওকচোন নচাৰ পিছত মই আকৌ এটা চেল্ফি ভিডিঅ' লৈছোঁ আৰু এইফালে মই ক'ব লৈছিলোঁ MSc থাৰ্ড চেম প্ৰথমবাৰ কওঁতে কোনেও ৰেডি হোৱা নাছিলে কাৰণে আকৌ এবাৰ চিঞৰি মেলি ক'লোঁ ৰ'ব সেয়া দেখুৱাই দিছোঁ MSc থাৰ্ড চেম এইফালে আমাৰ প্ৰগ্ৰামটো খতম হ'ল প্ৰগ্ৰামটো শেষত আকৌ মই ভোট অফ থেংকছো দিছিলোঁ কিন্তু আমাৰ ক্লিপটো লোৱা নহ'ল মানে মোৰ ক্লিপটো আৰু এইফালে আমাৰ লাষ্ট উপহাৰটো এয়া হৈছে টিচাৰ্ছৰ বাবে সেইটো হৈছে টিচাৰ্ছসকলৰে ফটো ফ্ৰেম এখন আৰু প্ৰগ্ৰামটো খতম হোৱাৰ পিছত আমি চবেই লাঞ্চ কৰিলোঁ আৰু লাঞ্চত মই দিছিলোঁ সকলোৰে বাবে চিকেন ফ্ৰাইড ৰাইচ ভেজৰ কাৰণে দিছিলোঁ পনীৰ ফ্ৰাইড ৰাইচ আৰু টিচাৰ্ছৰ কাৰণে দিছিলোঁ মই চিকেন পোলাও
इसमें बहुत जाल था। क्या जाल था? तुमने चटनी क्यों खाया देन? चटनी जाल था, इतनी सी ली थी मैंने, इतनी सी। हेटी सब्जी निचिना खाइছে দেখুন चटनी। আৰু এইফালে খানা খাই মেলি আমি একদম পুৰা ফূৰ্তিৰে ডান্স চান্স কৰি ল'লোঁ কাৰণ প্ৰগ্ৰাম এটা পাতিলেহে আমি ফূৰ্তি ফাৰ্তা কৰিব পাৰোঁ একেলগে সকলোৱে মিলি। আৰু এইফালে চকচোন ভাইল নাই একদম পুৰা পানী পৰিলে বুলি পুৰা মুচি আছিলে, সেইকাৰণে মই ভিডিঅ' ক্লিপ এটা লৈ ল'লোঁ। প্ৰগ্ৰামৰ এইটো একদম লাষ্ট ভিডিঅ' ইয়াতে আমি সমাপ্ত কৰিছিলোঁ। চ' গাইজ প্ৰগ্ৰাম খতমেই হ'ল, একদম বহুত বেছি ভাগৰ লাগিছে বহুত ফূৰ্তি কৰাৰ কাৰণে। চ' মোক কৈছোঁ এয়া লৈ যাবলৈ এতিয়া হোষ্টেললৈ যাওঁগৈ। এইটো ফেচিলিটি মোৰ ভালেই হৈছে বাৰু অহা যোৱা হোষ্টেললৈকে, কাৰণ হোষ্টেলটো আমাৰ বহুত বেছি দূৰত। আজি কিন্তু বহুত ফূৰ্তি কৰিলোঁ গাইজ। আপোনালোকক কিছুমান বস্তু মই দেখুৱাব নোৱাৰিলোঁ, কিন্তু যিখিনি দেখুৱালোঁ সেইখিনিত আপোনালোকে চাগে গম পাবই কিমান ফূৰ্তি কৰিছোঁ মই। আৰু বাকী কি কওঁ আৰু ইমানেই গাইজ। এতিয়া মই পাই গ'লোঁ হোষ্টেল ফাইনেলি। বহুত বেছি ভাগৰ লাগিছে আৰু চাওঁ কি দেখুৱাব পাৰোঁ, আপোনালোকক দেখুৱাই থাকিম দেই। और गाइस ये हूँ मैं, आज मैं ये पहन कर गई थी ये साड़ी। ये मेरी नहीं मेरी फ्रेंड का है, फिर भी मैं पहनकर क्या नच गई सॉरी पहनकर गई। गाइस হোষ্টেল আহিয়ে মোৰ একদম মাথা চাথা ঘূৰাই গৈছে, কাৰণ আপোনালোককো দেখুৱাইছোঁ ৰ'ব। এখন বোলে মোৰ বিছনা অকণমান জেগা নাই, ইমানেই লেতেৰা হৈ আছে। এইবিলাক মোৰ এৰিয়া নে ইমানেই লেতেৰা, চবফালে গেলা হৈ আছে। প্ৰথমে ইয়াত ঠিক কৰি লওঁ, তাৰপিছতে ফ্ৰেছ হ'ম যেন পাইছোঁ আৰু দেই। মোৰ মানে এনেকৈ লেতেৰা দেখি একদম ভাল নালাগে, কিন্তু সময় নহ'ল কাৰণে মই এনেকৈ থৈ যাবলগীয়া হ'ল। আৰু সেইফালে বাবা পাপা মা বা ভণ্টি মাইনী অকল থৈছোঁ। এনেই আমাৰ ঘৰত অৰিঅ' মাইনী ৰক্সি আছে, তথাপিও মই সেইভাগে থৈছোঁ অকল দেই। এইফালে মোৰ চেল্ফটো আৰু এয়া লেতেৰা বিছনাখন এয়া। প্ৰথমে মই এইখিনি চফা কৰি লওঁ। 2 hours later. So guys, এতিয়া আৰু একো কৰিবলৈ নাই, ইমান লেতেৰি হৈ আছোঁ, ভালকৈ মুখখন নাই ধোৱা মানে অথনি আহি মেলি একদম মানে সোনকালে শুই গ'লোঁ, মানে আহি মেলি শুই গ'লোঁ। আৰু শুই মেলি এইটো এতিয়া কাইলৈ পৰীক্ষা আছে, সেইকাৰণে অকণমান পঢ়োঁ বুলি ভাবিছোঁ। আৰু আশা কৰিলোঁ আপোনালোকে সকলোৱে আজি লং ব্লগটো চাই ভাল পালে বুলি। আৰু চ' গাইজ বাৰু ইমানতে সামৰিছোঁ। যদি আপোনালোকৰ আজি ব্লগটো চাই ভাল লাগিলে দেন গাইজ please do like, share, comment and subscribe to my YouTube channel. Okay guys, bye bye, see you in my next vlog. Love you all guys.